প্ৰিয় দৰ্শক, আপোনালোক সকলোকে ৰূপাঞ্জলি ৰঙানৈ চেনেললৈ স্বাগতম জনালোঁ। এইখিনি মটৰৰ সৈতে মাছৰুম অৰ্থাৎ কাঠফুলাৰ তৰকাৰী। আজি মই কাঠফুলা ৰান্ধিলোঁ। কেনেকৈ ৰান্ধিলোঁ আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ। ৰূপাঞ্জলি ৰঙানৈ চেনেলত কাঠফুলাৰ ভিডিঅ' আমি প্ৰথমবাৰৰ কাৰণে লৈ আহিছোঁ। ধুৱাই থকা এই কাঠফুলাৰ তৰকাৰীখন খাবলৈ সঁচাকৈয়ে অপূৰ্ব সোৱাদেৰে ভৰা হৈছিল। আহকচোন বাৰু চাওঁ এতিয়া কাঠফুলাৰ তৰকাৰীখন মই কেনেকৈ ৰান্ধিছিলোঁ। প্ৰটিন ভিটামিনৰ উপৰিও অপূৰ্ব সোৱাদেৰে ভৰা কাঠফুলা তৰকাৰীৰ এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব বুলি মই আশা কৰিলোঁ। আন্দাজমতে প্ৰথমে পিঁয়াজ দিছোঁ, তাৰপিছত আদা আৰু নহৰু দিছোঁ। আদা, নহৰু আৰু পিঁয়াজৰ কেঁচা গোন্ধ যাবলৈ অলপ দেৰি ভাজিব লাগিব। কেঁচা জলকীয়া এয়া দিছোঁ। আদা, নহৰু আৰু পিঁয়াজৰ কেঁচা গোন্ধ যোৱাৰ পিছত এয়া মই বিলাহী দিছোঁ। বিলাহীখিনি এতিয়া পিঁয়াজ, নহৰু আৰু আদাৰ সৈতে মিহলাই এয়া ভাজি দিছোঁ। বিলাহীখিনি যেতিয়ালৈকে গলি নাযায় তেতিয়ালৈকে মই ঢাকি ৰাখিম। এয়া বিলাহীখিনি হৈ গৈছে। মই এতিয়া গেছটো অফ কৰি দিম আৰু মছলাখিনি ঠাণ্ডা হ'বলৈ থৈ দিম। এয়া কাঠফুলাখিনি আপুনি কাটিবও পাৰে, হাতেৰে ছিঙিও দিব পাৰে। এয়া মই পানী লৈছোঁ, এয়া চাওক। মই কিন্তু ফালি ফালি দিম এনেকৈ সৰুকৈ। নিজৰ ইচ্ছা অনুসৰি আপুনি চাইজটো কৰিব পাৰে। প্ৰিয় দৰ্শক, বিভিন্ন সাংস্কৃতিক ঐতিহ্যৰে পৰিপূৰ্ণ ৰূপাঞ্জলি ৰঙানৈ চেনেলটি আপুনি যদি প্ৰথমবাৰ চাইছে, এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰক। ছাবস্ক্ৰাইব কৰোঁতে যিটো বেল দেখিব সেই বেলটো এবাৰ চুই দিব, তেতিয়া আমাৰ প্ৰত্যেকটো নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি পাই থাকিব। কাঠফুলা যেতিয়া আনিব তেতিয়া যিসকলে প্ৰমাণপত্ৰ লৈ কাঠফুলা ব্যৱসায় কৰি আছে, ফাৰ্ম খুলি আছে, সেইসকলৰ পৰাহে আনিব। বজাৰৰ পৰা যদি কাঠফুলা আনে পেকেটটো চাই ল'ব, কাৰণ কাঠফুলা যদি বনৰীয়া বিষাক্ত কাঠফুলা কেনেবাকৈ খাবলৈ হয় তেতিয়াহ'লে বহুতৰতো প্ৰাণ যায়, মৰি যায় মানুহ। কাঠফুলাখিনি খুব ভালকৈ ধুই ল'ব লাগিব। এতিয়া মই অলপ গৰম পানী দিম। গৰম পানীখিনিত আপুনি হাতেৰে চুব পৰাকৈ অলপ ঠাণ্ডা পানী মিহলাই ল'ব। তাৰপিছত ভালকৈ ঘঁহি ঘঁহি ধুব। এতিয়া কাঠফুলাখিনি এনেকৈ চেপি উলিয়াই লওক। মছলাখিনি মই এতিয়া গ্ৰেভিৰ কাৰণে মিক্সিত বটি ল'ম। এয়া মিক্সিত ভৰাই লৈছোঁ। তেল দি দিছোঁ। তেল গৰম হৈছে। এতিয়া মই শুকান জলকীয়া দুটা তেলত দি দিছোঁ। বগা গোটা জিৰা দিছোঁ। পিঁয়াজ কাটি দিছোঁ। আন্দাজ অনুসৰি হালধি, নিমখ। পিঁয়াজৰ কেঁচা গোন্ধ গৈছে, এই গ্ৰেভিখিনি দি দিছোঁ। এয়া কাশ্মীৰী মিৰ্চ দিছোঁ, মিট মছলা, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ। গোটেইখিনি মই ভালকৈ এয়া মিহলাই দিছোঁ। ৰংটো চাওক কি ধুনীয়া হৈছে, খুবেই লোভনীয় হৈছে ৰংটো। মটৰ অলপ দি দিছোঁ। এতিয়া গেছটো মই বঢ়াই দিছোঁ। কেৰাহীটো ঢাকি থৈ দিছোঁ। তেল বিৰিঙিছে, মটৰ গলি গৈছে। ঠিক ইমান সময়লৈকে ভালকৈ ভাজিব লাগে। এতিয়া এইখিনি সময়তে মই কাঠফুলাখিনি ইয়াত দি দিম। খুব ভালকৈ এতিয়া কাঠফুলাখিনি মই ইয়াত মিহলাই দিছোঁ। মিডিয়াম ফ্লেমত গেছটো ৰাখি তেনেকৈ ভাজি থাকিব। অলপ দেৰি ভাজি থকাৰ পিছত এয়া চাওক
মছলা আৰু মটৰৰ লগত মিহলি হৈ গ'ল। কাঠফুলাখিনিয়ে তেল আৰু মছলা শুহি ল'বৰ কাৰণে মই অলপ দেৰি ঢাকি ৰাখিম। 2 মিনিটতে এয়া তেল বিৰিঙিছে। যিটো বাটিত মিক্সিৰ পৰা গ্ৰেভিখিনি লৈছিলোঁ, মছলাৰ গ্ৰেভিখিনি, তাতে মই এতিয়া পানী অলপ দি ইয়াত দি দিম। গেছটো বঢ়াই দিছোঁ। এতিয়া মই ধনিয়াখিনি দি দিছোঁ। ধনিয়াখিনি খুব ভালকৈ মই মিহলাই দিছোঁ। খুব ধুনীয়া গোন্ধাইছে, খাবলৈ খুবেই সোৱাদ লগা হ'ব। অকণমান নেমু দি দিছোঁ ফ্লেভাৰৰ কাৰণে। চাবলৈ গ'লে তেনেই সাধাৰণ এটি ভিডিঅ', কাঠফুলাৰ ভিডিঅ', কিন্তু শিকাৰুসকলৰ কাৰণে সহায়ক হ'ব বুলি মই ভাবিছোঁ। মাজে সময়ে এনেকৈ কাঠফুলা খাওক, খাই চাওক, আমকো খুৱাওক, খুবেই ভাল লাগিব। কাঠফুলাৰ তৰকাৰীখন এতিয়া গোন্ধাই আছে, খুব সুগন্ধি হৈ আছে ৰুমটো, আৰু এয়া চাওক ধোঁৱাই আছে। এতিয়া এইখিনি তৰকাৰী আপুনি ভাত অথবা ৰুটিৰ লগত গৰমে গৰমে পৰিৱেশন কৰিব পাৰে। প্ৰিয় দৰ্শক, ধোঁৱাই থকা এই কাঠফুলাৰ তৰকাৰীখন দেখি লোভ লাগিছেনে বাৰু? মোৰ হ'লে খুবেই লোভ লাগিছে, খাওঁ খাওঁ লাগিছে। আপুনি যিমান মাছ মাংস খালেও মাজে সময়ে এনেকৈ যদি কাঠফুলা ৰান্ধি খায়, তেতিয়াহ'লে মনটোও ভাল লাগিব আৰু নিৰামিষ, প্ৰটিন, ভিটামিন সকলো ইয়াতে পাই যাব। যদিও নিৰামিষ, মই ইয়াত পিঁয়াজ আৰু নহৰু ব্যৱহাৰ কৰিছোঁ। আপোনালোকে দেখিছে খুব কম পৰিমাণে নহৰু দিছোঁ, কিন্তু পিঁয়াজ মই দিছোঁ নিজৰ আন্দাজ অনুসৰি। যি কি নহওক, ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট কৰাৰ উপৰিও শ্বেয়াৰ নিশ্চয় কৰিব। আপোনালোক কুশলে থাকক। আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰে। আজিলৈ মই ৰূপাঞ্জলি বিদায় ল'লোঁ। নমস্কাৰ।